জুবিন কোন হয়? জুবিনৰ লিভাৰ বেলেগ বেলেগ ঠাইত আছে নেকি? কেইটামান গান গালে জুবিনৰ সকলো কথা ভাল হৈ যাব নেকি? জুবিনৰ সকলো কথাই বেদৰ বাণী নেকি? এনেদৰে তীব্ৰ সমালোচনা বিধায়ক প্ৰশান্ত ফুকনৰ। মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আমি গছ নাকাটো। মুখ্যমন্ত্ৰী মহোদয় এটা ষ্টেটমেণ্ট যে আমি গছ নাকাটো। তাৰ পাছতো এই ধাৰাবাহিকতা এইটো হ'ল বিৰোধীৰ এটা ইছ্যু। ঐক্যমঞ্চ ভাঙি যোৱাৰ পাছত তেওঁলোকৰ মাইণ্ড ডাইভাৰ্টেড কৰিবৰ কাৰণে এই ধৰণৰ এইটো এটা কথা ইছ্যু কৰিছে। আৰে গছ নাকাটো বুলি মুখ্যমন্ত্ৰী মহোদয়ে ষ্টেটমেণ্ট দিলে, তাৰ পাছত গছৰ তলত বহি থকাটো কি মানে আছে? জুবিনো বহিছে। মই তাকে, জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে, জুবিনৰ কোনো মেটেৰিয়েল নাই, খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে, বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে। এই কথাবিলাকেই হ'ল আমাৰ যিসকল বুঢ়া ব্যক্তি সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে। সেইকাৰণে এইবিলাক কথা ক'ব নালাগে, চাই চিতি মানুহে কথা ক'ব লাগে। গছ নাকাটে মুখ্যমন্ত্ৰী মহোদয় কৈছে, আমিও কৈছোঁ আজি গছ নাকাটো বুলি কৈছে। আৰু অসমীয়া ভাষাটোৰ ওপৰত যি তুলুঙা মন্তব্য দিছে সেইটো দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গক কৈছোঁ ভাল গান গাব পাৰে, কিন্তু অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ জঘন্য ঘটনা। নাবালিকাৰ সৈতে অপকৰ্ম কৰি আৰক্ষী জালত ৰামদয়াল চৌহান। পশ্চিম কাৰ্বি আলঙৰ বগৰীঘাটত পোহৰলৈ আহিছে এই ঘটনা। খেৰণী থানাত ভুক্তভোগী পৰিয়ালৰ এজাহাৰ দাখিল। পক্সো এক্টৰ অধীনত ৰুজু হ'ল এই গোচৰ। নাবালিকাৰ সৈতে অপকৰ্ম কৰা ৰামদয়াল চৌহানক সামৰেইন কাৰাগাৰলৈ প্ৰেৰণ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বহিৰাজ্যত অসমৰ যুৱকৰ ভয়ংকৰ কাণ্ড। কেৰেলাৰ আৰক্ষীৰ জালত মঞ্জুৰুল হক। কেৰেলাৰ অপকৰ্ম কৰি মঞ্জুৰুল হকে পলায়ন কৰিছিল অসমলৈ। জুৰীয়া শিঙাৰী মঞ্জুৰুল হকে প্ৰেম বাবদ সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড। দুমাহ পূৰ্বে মঞ্জুৰুল হকে এই কাণ্ড সংঘটিত কৰি অসমলৈ পলায়ন কৰিছিল। অৱশেষত অসম পালেহি কেৰেলা আৰক্ষী। জুৰীয়া আৰক্ষী সহযোগত কেৰেলা আৰক্ষীয়ে উৰে নিশা শিঙাৰী চলাই অভিযান। পলাতক অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় লম্পট মঞ্জুৰুল হকক। সম্প্ৰতি মঞ্জুৰুল হকক লৈ কেৰেলালৈ ৰাওনা হৈছে কেৰেলা আৰক্ষী। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। 40জনীয়া যাত্ৰীবাহী বাছ বাগৰি পৰিল দ খাৱৈত আৰু থিতাতে মৃত্যু হৈছে শিশুসহ 22জন লোকৰ। উত্তৰাখণ্ডৰ আলমোড়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। গড়ৱালৰ পৰা ৰামনগৰলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত। ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু উদ্ধাৰকাৰী দল। অব্যাহত আছে উদ্ধাৰ অভিযান। ঘটনাত 15জনৰো অধিক লোক আহত হৈছে বুলি গম পোৱা গৈছে। আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ। দিব লৈছোঁ আন এটা খবৰ। অখিল গগৈয়ে সংখ্যালঘু সমষ্টি দলৰ ভেটি শক্তিশালী কৰিবলৈ কাম কৰি আছে। অখিল গগৈক মই শুভেচ্ছা জনাইছোঁ। অখিল গগৈ প্ৰধানমন্ত্ৰী হ'ব, আগতীয়াকৈ শুভেচ্ছা দিছোঁ। এনেদৰে মন্তব্য আগবঢ়ায় বদৰুদ্দিন আজমলে।